স্বাগতম জনাইছোঁ ব্লগ। আজি হৈছে কাতি বিহু কাৰণে ল'ৰাবিলাকে ফুল বুটলি আছিলে। চাওক ধৰিব পাৰিছে নাই, মই কিন্তু দেখি আছোঁ ই ল'ৰাবিলাক আহি আছে লাহে লাহে ফুল বুটলিবলৈ। অলপ ফুৰি আহোঁ, কি হৈছে কি নাই আপোনাক চাই আহোঁ। আনিলোঁ মানে লগতো যাব ফুল আনিব দিনটোত কি হয় কি নহয় গোটেইখিনি আপোনালোক দেখুৱাই যাম। ই আহিব এতিয়া স্পৰ্টিংটো পিন্ধি, তাৰপিছত আমি যাম ফুল তুলিব। জলদি যাব লাগে। বাছ ফুৰিব যাম, চাম আজি কেনেকুৱা মানুহ চানুহবিলাক আহিছে ওলাই কৰি। নাই গছত খতম ফুল, চলো ইয়াৰ পৰা কাম নাই আৰু গৈ থাকোঁ। মন্দিৰ শিৱ মন্দিৰ হয় আমাৰ। এইফালে গৈ থাকোঁ, আমি অলপ ফুৰি আহিম। থাকোঁ ইমান ধুনীয়া হৈছে, লাহে লাহে কুঁৱলী পৰিছে আৰু গোটেই সেউজীয়া পথাৰ, গোটেইখন সেউজীয়া হয়। আৰু ফুলিছে আৰু বগৰী আমি খাম আৰু ইয়াৰ পৰা। বাইগাঁও মন্দিৰ চাওক, আমি তাৰ ওচৰলৈ গৈ দেখুৱাই আছিলোঁ, সকলো ওচৰলৈ যাম। অলপ সোমাই যাওঁ বলক। গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ সোমাই চাওক। এইকণ পথাৰখন ধুনীয়া লাগে। চাৰিওকাষে এপাক ঘূৰি পেলাই আমি যামগৈ আৰু। পথাৰ ভিউটো চাম, মজা ন, জুই পথাৰ ভিউটো মজা লাগে এইখনৰ পৰা। বলক আমি এতিয়া গৈ থাকোঁ। মন্দিৰৰ পৰা ওলাই আহিলোঁ, তো বলক গৈ থাকোঁ আগলৈ। এইফালে যাবিনে? এতিয়া আমি এইফালে যাম। এতিয়া এই তাত মাছ চাম বলক। ফুল দেখিছেনে? চাওকচোন পদুম ফুলবিলাক ধুনীয়া লাগিছে। চাব আহিছোঁ, একোটা বান্ধি থোৱা আছে জালৰ, দেখিছে নহয়? মাছ ধৰিবই পাই আহিলে। আজি নাই ইমান ওলোৱা, এনেই ওলাই থাকে। তোমাৰ পথাৰ ভিউটো চাওকচোন, মজা ন, গোটেইফালে সেই ধান। তো বলক আমি আগলৈ যাওঁ। আহি লৈ পেলাই এতিয়া ঘৰলৈ যাম আৰু বলক এতিয়া গৈ থাকোঁ আৰু। প্ৰথমবাৰ শেৱালি ফুল তুলসী পুলি বনাইছিলোঁ ঢিপটো। এইটো দেখিছে কেনেকৈ বনাইছোঁ আৰু যেনে তেনে লাইট চাইট লগাই দিছোঁ। তাৰপিছতে আমাৰ মায়ে ফুল চুল ৰুই চাইডতে এইবিলাক হেৰি কৰি দিছে। মুচি আজৰি মায়ে মুচিছে আৰু। ইয়াতো ওপৰত এটা তুনিচেট লগাইছিলোঁ, মানে কি হ'ল তুনিচেটটো বেয়া হৈ থাকিলে, আকৌ বেলেগ এটা আনিব যাব লাগিব। লগৰটো ঘৰত যাম, তাৰপৰা আনি পেলাই লগাই লৈ তাৰপিছত ভালকৈ ভিডিঅ'টো আপোনালোকক ৰাতি দেখুৱাম ধুনীয়াকৈ। কলবাত ধুনীয়াকৈ কাটি থৈছোঁ, সন্ধিয়াকৈ প্ৰসাদ দিব লাগিব আপোনালোকে। মই দেখুৱাম প্ৰসাদ দিয়া অৱস্থাও। ইয়াত লাইট এটা লগাই ল'ম, ধুনীয়াকৈ লাইট এটা লগাই দিম ওপৰৰ পৰা, মুভিং লাইট এটা। আমি মুভিং লাইটটো লৈ আনো বলক, ফটাফট। আমি এইটোতে ভৰাই থোৱা আছে মুভিং লাইটটো, উলিয়াই লওঁ। এইটো লাইটটো এতিয়া লগাই আছোঁ বলক। লাইটটো ইয়াতে লগাই দিম। মই লাইটটো ধৰ
চকী এখন লাগিব উঠিবৰ কাৰণে চকী জোতা তলত লৈ যাওঁ লৈ গৈ পেলাই লাইটটো লগাই লওঁ তাৰপিছত দেখোঁ লাইট লগোৱা হৈ গৈছে চাওঁ জ্বলে নে নজ্বলে চুইচ এইটো দি দিলোঁ চুইচটো তাৰপিছত লাইটটো জ্বলিছে লাইট জ্বলি আছে ঠিক আছে লওঁ গাটো ধুই পেলাই তাৰপিছত আহি আছোঁ পা ধুই ৰেডি তাৰপিছত এতিয়া মানে লগৰটো ঘৰলৈ গ'লোঁ লাইটৰ ছেটটো ঠিক কৰিবৰ কাৰণে কিন্তু ঠিক নহ'ল তাৰপিছত এনেকৈ লগাই দিলোঁ চাওক এইটো লগোৱা আছিলে সেইটো খুলিয়ে ওপৰত লগাই দিলোঁ এতিয়া দেৱালীলৈ নতুন ছেট এটা আনিব লাগিব আৰু উপায় নাই আৰু এনেকৈ কৰি দিলোঁ দীপ আমি দুটা এতিয়া ফুৰিবলৈ যাম তো ব'লক গৈ থাকোঁ ফুৰিব যাম ফুৰি আহোঁ ব'লক ৰ'দডাল কি দিছে তেবোৰ উপায় নাই ওলাইছোঁ আৰু ফুৰিবৰ কাৰণে ইও আহি আছে আমাৰ লগত ব'লক অলপ দূৰলৈ যাম কি ৰাস্তা এতিয়া কি জেগা বুলি কয় দেউৰী গাঁও পাই গৈছোঁ আমি আহি পেলাই মানে ভালকৈ জেগাবিলাকৰ নামবিলাক নাজানো এনেই চিনি পাওঁ আহিবলৈ নাজানো নামবিলাক আৰু অলপ আগলৈ গৈ উভতি গুচি আহিম যাম বেছি দূৰ নাযাওঁ তাৰপিছত গুচি আহিম আৰু অলপ আগত যাম এই শিৱ মন্দিৰ এটা আছে তাৰ আটাতকৈ অকণ আগত গৈ পেলাই উভতি গুচি আহিম এনেই জাষ্ট ফুৰিব আহিছোঁ কাৰো ঘৰত অহা নাই ন শুনি যাম আৰু অলপ গছজোপা দেখুৱাইছোঁ ৰ'ব অদ্ভুত গছ কলৈ গ'ল এইজোপা চাওক এইজোপা বানপানী অঁতৰাই লৈ গুচি গৈছে চাওক পানী আকৌ সোমাইছে ইয়াৰ পথাৰত যাওঁগৈ আৰু উভতি বেছি দূৰ নাযাওঁ যাব ব'লক আৰু যাওঁগৈ উঠি লওঁ ভাল যায় এখন ইমান উঠি লওঁ সেইখনত উঠি পিনে কোনডাল উঠো এই ৰাস্তা ওচৰৰ পৰা উঠিম আমি ফটো দুকপি উঠি লওঁ তাৰপিছত ব্লগটো বনাইছোঁ এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ এইটো ভাগক ব'লা গৈ আছোঁ বানপানীয়ে চেচ কৰি দিলে এজোপা গছ কি অৱস্থা এইটো আমাৰ শিৱ মন্দিৰ এইটো গৰু চাগনাৰে হাগি আছে গাইছ ইমান ৰ'দতো হ'লেও আহিছোঁ আৰু বিহু বুলি ইমান ৰ'দত আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে ছাপোৰ্ট কৰিব আৰু অলপ ব'লক আজি ৰাতিটো আৰু ধামাকা আছে দেখুৱাই আছোঁ এতিয়া মানে ঘৰ পামহি আৰু অলপ আছে
খনি সেউজীয়া ঘাঁহনি তাতে জানা সৰগ ধচু পুতলি সোণগুটি তাতে জানা সৰগ ধচু পুতলি সোণগুটি গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি তাতে জানা সৰগ ৰচু পুতলি সোণগুটি তাতে জানা সৰগ ৰচু পুতলি সোণগুটি কাতি বিহু আহিল জানো কাতি বিহু আহিল কাতি বিহুত সকলোতে চাকি বন্তি জ্বলে কাতি বিহুত ঘৰে ঘৰে চাকি বন্তি জ্বলে তুলসী তলে জয় জয় ৰাম তুলসী তলে মৃগ পহু চৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে শৰতৰ সন্ধিয়া আজি অতি বিতুপন অৰজুৰে সেৱা জন তুলসীৰ তলত বিহু 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 আমাৰ বিহু তিনিটি কাতি বিহু কঙালী জনাওনো বন্তি 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 সবে মিলি আমি এক হৈ যাওঁ ঘৰে ঘৰে গৈ সকলোকে আশীষ জনাওঁ গাঁৱৰে ঘৰখনি সেউজীয়া ঘাঁহনি তাতে জানা সৰগ ধচু পুতলি সোণগুটি তাতে জানা সৰগ ধচু পুতলি সোণগুটি গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি তাতে জানা সৰগ ৰচু পুতলি সোণগুটি তাতে জানা সৰগ ৰচু পুতলি সোণগুটি কাতি বিহু আহিল জানো কাতি বিহু আহিল কাতি বিহুত সকলোতে চাকি বন্তি জ্বলে কাতি বিহুত ঘৰে ঘৰে চাকি বন্তি জ্বলে তুলসী তলে জয় জয় ৰাম তুলসী তলে মৃগ পহু চৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে
हमको ये लगता ही नहीं तुम दूर कहीं से आई हो, जैसे मेरे सपनों में तुम्हारी पहले से परछाई हो। जो तेनू धूप लगे आवे तो मैं छाँव बन जावा, तू मेरी हीर में तेरा रांझा, करता हूँ मैं तुझसे ये আমাৰ লাইট চাইট লগালো। এতিয়া মই শ্বৰ্ট এটা ভালকৈ দেখুৱাম বাৰু লাইট লগোৱাৰ। চাওক চাওক ধুনীয়াকৈ পাঞ্জল আমাৰ ঘৰত বিহু খাব আহিছে ন মিস্ত্ৰী। বলক আমি অকণ ৰাস্তা ফালৰ পৰা কেনেকুৱা লাগিছে তুলসী দ্বীপটো চাওক এবাৰ ভালকৈ। তো বলক আমি অলপ ফুৰি আহোঁ। চলো তো চলো আমি কাৰ ঘৰত কেনেকুৱা কি কৰিছে তাক চাই আহোঁ। আন্ধাৰত একো দেখা পোৱা নাই চাগে, হ'লেও অলপ দেখুৱাব চেষ্টা কৰিছোঁ। বলক পোহৰত যাম অলপ। বলক আমি ইয়াৰ লগত অলপ ওলাই যাম সিহঁতক ঘৰ মমায়েকৰ ঘৰৰ পৰা ল'বা। ৰহ গৈ আছোঁ এই দোস্ত চলো। তো বলক আমি ইয়াৰ লগত ওলাইছোঁ। আন্ধাৰ একো দেখুৱাব পৰা নাই, হ'লেও অলপ কথাখিনি কাৰ শুনি থাকক আৰু বলক। চ' এতিয়া এটা ঘৰত প্ৰসাদ খাব গৈ আছোঁ। বলক তাৰ দৃশ্যবিলাকো দেখুৱাই থাকিম। আমাৰ ঘৰলৈ যাবা দেই, পিঠাখন যাবা দেই। আহি পাই গ'লোঁ। এতিয়া পোৱালিকেইটা আহিব, তেতিয়া প্ৰসাদ দিব, আপোনালোকক দেখুৱাম। এতিয়া চাই থাকক, এনেকৈ চাব লাগিব, উপায় নাই আৰু। আহিছোঁ বলক এতিয়া চবৰে ঘৰতে সজাই কৰি ধুনীয়াকৈ সেই কৰিছে। চলো আমি দেখুৱাই গৈছোঁ এখন আমাৰ ঘৰ চাওক। ধুনীয়াকৈ আহি পাই গৈছোঁ আমি। আমাৰ ঘৰ দেখিছে নহয়, পূৰা লাইট চাইট লগাই দিছোঁ। আমাৰ ফটো মাৰি আছে দেখিছে নহয় পূৰা। মায়ে মোক গালি পাৰি আছে, মানে মোক গালি পাৰি আছে কি ক'ম, এইবিলাক কম দামী মোবাইল লৈ লৈছে আৰু। এতিয়া আমি ইয়াত বহোঁ, পোৱালিকেইটা আহিব। আন্ধা আন্ধা দেখিছিলে, এতিয়া অলপ পোহৰ আহিছে দেখিছে। মোৰ লগত অলপ বহিছে, পোৱালিখিনি আহিব, তাৰপিছত প্ৰসাদ চসাদ দিম দেখুৱাই আছোঁ। চাই থাকক আৰু। তো চাবলৈ ইমান দৰ পাইছে লাইটটো জ্বলাব নোৱাৰি ন। গাঁৱৰ মোবাইলটো দেখোঁ মই টচটো লৈ আহোঁ ভালকৈ চাই দেখুৱাই দিম। আমাৰ মোবাইলটো লৈ আহো। কাপোৰখন দেখুৱাই ওপৰলৈ ফালে এবাৰ চাই দিবা। ভাত বনাব হলে আমি ভাত নেখামে। মোনাটো ফাটি নিজে লহা ল ইহঁতকো শিৱস্থানত পেলালে হ'ব। এই চিধা চিধি যাবি একদম মোকে দিয়ক এতিয়া। এই তও খাই কি ভিডিঅ' কৰিবি এতিয়া।
খালে বোলে গ'ল এতিয়া আমিও খাওঁ খাই লৈ যাওঁ লাজ লবে তো এতিয়া আমি প্ৰসাদ চসাদ খাই মেলি লওঁ এতিয়া ইও খাই বৈ লওঁ আৰু তাৰপিছত আমি খাই লওঁ ৰখক খাই মেলি লৈ আমাৰ এইফালেও খাই আছে তাৰপিছত ময়ো খাওঁ তো আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই দেৱালী ভিডিঅ'ত লগ পাম